Hello friends, welcome back to our channel Lizzy Rocks and Family. আজি যেহেতু জন্মাষ্টমী উপলক্ষে সৰুকে হলেও জন্মাষ্টমী পালন কৰিছো সেইকাৰণে আপোনালোকৰ লগত ভিডিওটো শেয়াৰ কৰোঁ বুলি ভাবিলো আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব তেনেহলে বলক জন্মাষ্টমী এই ভিডিওটো আৰম্ভ কৰোঁ ফলমূলখিনি ভালকৈ ধুই পখালি ৰেডি কৰি লম আৰু এপিনে বুটখিনিও কোমলি গৈছে বুটখিনিও ধুই লম বাকি ভিডিওটো চাই থাকক আপোনালোকে প্ৰসাদৰ সকলোখিনি বস্তু ধুই পখালি কাটি ৰেডি কৰি ললো আমাৰ পূজা কৰি হৈ গৈছে আৰু এয়া প্ৰসাদৰ পাত ৰেডি কৰি ললো ফ্ৰেণ্ডছ ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব